Hey guys, welcome to my new vlog guys. আহি গ'লো আৰু এটা অন্য এটা গাইজ ডেইলি ব্লগৰ সৈতে। তো গাইজ আমাৰ ইফালে দিছে বৰষুণ, সেইকাৰণে গাইজ চাব পৰা বাহিৰৰ গাইজ দৃশ্য আপোনালোকক দেখালৈ আছোঁ। আৰু গাইজ বৰষুণ দিয়াৰ কাৰণে স্কুলৰ পৰা আহি এনে শুই আছোঁ গাইজ। আৰু গাইজ বাহিৰত চাব পাৰে গাইজ বেলেগ বৰষুণ দিছে গাইজ। তো গাইজ চাব পাৰে বৰ্তমান মোক পাই গ'লোঁ আৰু চালোঁ গাইজ এইটো মোৰে পেণ্ট গাইজ। গাইজ মোৰে ভণ্টিৰ পেণ্ট পৰি আছে উঠাই থৈ দিওঁ। উঠাইছোঁ মই গাইজ এতিয়া মোৰটো বঢ়ি আছে। তো গাইজ বাহিৰৰ পৰা খাতাৰনাক বৰষুণ দি আছে আৰু গাইজ মোৰ লাগছে এতিয়া মোটা আৰু গাইজ বেটেনৰ মানে এই পিক মাৰাই দিল পিকখিনিত পানী মাৰাই দিয়া গাইজ। পিকখিনিত পানী মাৰাই দিলোঁ চাব পাৰে কিন কিনাকৈ বৰষুণ দি আছে। এয়া মোৰ হাত ভিজি আছে চাব পাৰে। এয়া গাইজ আজিৰ ব্লগটো মানে মই ৰাতিপুৱাৰ পৰা বনাব নোৱাৰা কাৰণ হ'ল গাইজ আজি মই গ'লোঁ স্কুল আৰু 3টা বজাত আহিলোঁ। আহি কিনে গাইজ ব্লগটো আৰম্ভ কৰিছোঁ বোলে। এই গাইজ বৰ্তমান মানে দোকান যাই আছোঁ গাইজ, চাউলত কিবা খাবৰ কাৰণে বস্তু আনিবা আৰু গাখীৰো আনিবা। তো বলক যাওঁ। চাব পাৰে আন্ধাৰ হৈ গ'ল আৰু গাইজ ষ্টিক লাইটটো জ্বলছে। আগত চাব পাৰে গাইজ কি কৰোঁ 6টা বাজিলে আৰু আজিৰ দিনটো গমেই নাপালোঁ গাইজ। স্কুলত গ'ল আৰু এতিয়া দোকান যাই আছোঁ বোলে। কালি মানে মোৰ পিচিত কেবিনেটটো আহিব গাইজ, কালি স্কুল নাযাওঁ, কালি কেবিনেটটো ল'ম আপোনালোক দেখাম কেনেকুৱা টাইপ আহিছে। তো বলক এতিয়া দোকান যাওঁ গাইজ। চাব পৰা বৰ্তমান দোকানৰ পৰা এইটো লৈ আহিলোঁ, যাই বনাই খাওঁ বলক আপোনালোকক দেখাই আছোঁ। তো গাইজ এটা বস্তু দেখাওঁ আপোনালোকক, এনে গাইজ বোকা কমাই নাই, এইবিলাক চাব পাৰে বোকা হৈয়ে আছে আৰু গাইজ বৰষুণ দিয়ে আছে। কি হ'ব গাইজ চাব পাৰে বোকা হৈ আছে আৰু বৰষুণ দিয়ে আছে। তো গাইজ দেখ सकते हो इसको आखिर लिया भालके और गाइज इधर चाय बना दे बोलक बनाएंगे चाय। तो चलो गाइज चाय बनाते हैं। पहले तो इसको थोड़ा आखिलियानता है। चलो चाय का लेते चाय। देख सकते हो चाय चाय का रहा चाय। তো গাইজ মানে মোৰ লগৰটো চাউল নিব আহিছোঁ চাব পৰা গাইজ, আৰু ভিৰটো চাবই পাৰা এই বহুত মানুহ গাইজ, সেইকাৰণে চাউল নিব আহিলোঁ। আৰু গাইজ এতিয়া চাউল ঘৰত আহি গ'লোঁ গাইজ। চাব পৰা এতিয়া আহি গ'লোঁ মোৰ লগৰটো চাউলটো লৈ ঘৰত যে আছে পালৰ ঘৰ চাব পৰা গাইজ। পূৰা আন্ধাৰ হৈ গ'ল, পানী উঠছে, এতিয়া বোকা হৈছে। এয়া চাব পাৰে এইবিলাক। এতিয়া মই ঘৰত যাওঁ ব্লগ। লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, থেংকছ ফৰ ৱাচিং।